মুভিটো অন্তত বেন কৰিব লাগে আৰু যিটো যিটো পাইছে এৱাৰ্ড পাইছে আইমী বৰুৱাই এইবিলাক চৰকাৰে যাতে ৰিটাৰ্ণ লয় আৰু যোন এই কেছৰ মাৰ্ডাৰ কেছত ইনভলভ আছে আমি আইনগতভাৱে সিহঁতক ব্যৱস্থা ল'ব লাগে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট য'ত যাব লাগে আমি ডিমাছা সমাজৰ জাষ্টিছৰ কাৰণে আৰু ক্লিয়াৰিং কেছটো যে ঢুকাইছে তাৰ জাষ্টিছৰ কাৰণে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈকে আমি ডিমাছা ইয়থ তৰফৰ পৰা আজি এজুকেশ্যনেল প্ৰগ্ৰাম আমি আজি কৰিছোঁ আমাৰ এইটোৱে ডিমাণ্ড যে ডিমাছা কাছাৰী যিটো ইতিহাসত দেখিছোঁ আটাইতকৈ পুৰণি এটা সম্প্ৰদায় অসমত গতিকে আমাৰ এটা পৰিচয় এটা আছে আমাৰ কালচাৰ আছে ছ'চাইটি সমাজ আছে এই সমাজখনক আমি বেয়াকৈ পৰিচালিত কৰাটো আমি নিবিচাৰোঁ কেতিয়াও গতিকে আইমী বৰুৱা ডাঙৰীয়াই যিটো মুভি চেমখৰ মুভি যিটো দেখুৱাইছে এইটো সম্পূৰ্ণ ডিমাছা ছ'চাইটিৰ বিপৰীত গতিকে আমি বিৰোধিতা কৰিছোঁ এইটোৱে কাৰণ হৈছে যে ডিমাছা এটা জাতি যাৰ বাইনিয়েল ক্লেন বুলি কয় আমি পুৰুষৰ উপাধি আছে মহিলাৰ উপাধি আছে এনেকুৱা জাতি পৃথিৱীত অকল 5টা জাতি আছে আৰু ভাৰতত 2টা জাতি আছে গতিকে আমি ডিমাছা জাতিটো এটা জাতি যি সদায় আমি পুৰুষতকৈ আমি মহিলাক ওখ দৰ্জাত আমি ৰাখোঁ সদায় আমি সিহঁতক সন্মান কৰোঁ গতিকে আইমী বৰুৱাৰ যিটো পৰিচালনা যিটো চেমখৰ মুভি যিটো দেখুৱাইছে যে যেতিয়া কেঁচুৱা জন্ম হয় ছোৱালী যদি হয় তেতিয়াহ'লে মাটিত বুলি পুতি দিয়ে এইটো সম্পূৰ্ণ মিথ্যা আৰু এইটো ডিমাছা সমাজৰ বিপৰীত গতিকে এইটো অতি সোনকালে এই মুভিৰ পৰা এই ছবিৰ পৰা এই পৰ্চনটো ওলাই দিব লাগে নহ'লে এই মুভিটো অন্তত বেন কৰিব লাগে আৰু যিটো যিটো পাইছে এৱাৰ্ড পাইছে আইমী বৰুৱাই এইবিলাক চৰকাৰে যাতে ৰিটাৰ্ণ লয় আৰু 2 নম্বৰ কথা হৈছে যিটো কেঁচুৱা যিটো শ্বুটিঙত ব্যৱহাৰ কৰিছিল ক্লিয়াৰিং এই ক্লিয়াৰিঙৰ দুই মাহ প্ৰায় 2 মাহ 20 দিনমান হ'ব কেঁচুৱাটোৰ কোনো মেডিকেলৰ এৰেঞ্জমেণ্ট নকৰাকৈ ইমান ঠাণ্ডাত ক'ভিডৰ সময়ত এই পানীৰ যে নদীত ওচৰত যে লৈ গৈছে তাৰ কাৰণে মই জনামতে কেঁচুৱাটো কিন্তু হাইপোথাৰ্মিয়া নহ'লে নিউমনিয়া হৈছে গতিকে এইটো প্ৰপাৰলি ইনকুৱাৰী হ'ব লাগে আৰু যোন এই কেছৰ মাৰ্ডাৰ কেছত ইনভলভ আছে আমি আইনগতভাৱে সিহঁতক ব্যৱস্থা ল'ব লাগে আৰু তাৰ ভিতৰতে সিহঁতক প্ৰপাৰ কম্পেনচেশ্যন দিব লাগে আমাৰ ডিমাণ্ডটো এইটোৱে যেতিয়া এই ডিমাণ্ডটোৰ কেছুৱাটো যদি মৰিছে ঢুকাইছে গতিকে এই ফেমিলি পৰিবাৰক এই কম্পেনচেশ্যনটো দিব লাগে তাৰ কাৰণে আমি আজি এজুকেশ্যন আজি হাফলঙত কৰিছোঁ আমি চৰকাৰক সকীয়াই দিছোঁ যে ভৱিষ্যতে আমি আৰু ডাঙৰকৈ আমি এজুকেশ্যনৰ প্ৰগ্ৰাম কৰিম আন্দোলন কৰিম দিছপুৰলৈ কৰিম দিল্লীলৈকে যাম আৰু তাৰ লগে লগে আমি লিগেল প্ৰচেছ কৰিম হাইকোৰ্ট সুপ্ৰিম কোৰ্ট য'ত যাব লাগে আমি ডিমাছা সমাজৰ জাষ্টিছৰ কাৰণে আৰু ক্লিয়াৰিং কেছটো যে ঢুকাইছে তাৰ জাষ্টিছৰ কাৰণে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈকে আমি যাবলৈ আমি সাজু আছোঁ আৰু তাৰ কাৰণে আমি চব গোটেই সংগঠন মিলি ডিমাছাৰ আমি একেলগে ইউনাইটেড হৈ বুলি আমি যুঁজিম এইটো প্ৰি প্লেন তেখেতে TRP পোৱাৰ কাৰণে মই জনামতে তেখেতে বোলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাও ডক্টৰেট ডিগ্ৰী ল'ব এইটো থিচিছ লিখি পেলাই গতিকে মানুহক এটা এণ্টাৰটেইন কৰাৰ কাৰণে মানুহক তাৰ এটা TRP বঢ়োৱাৰ কাৰণে এনেকুৱা ফল্ছ ষ্টৰিটো সি প্ৰডিউচ কৰিছে এইটো প্ৰি প্লেন সি এৱাৰ্ড পাইছে তাৰ মানে এইটো ইনকাম কৰিছে কিন্তু ইয়াত ডিমাছা সমাজত ডাঙৰকৈ ৰিয়েকশ্যন হৈছে আৰু এজন 2.5 মান্থৰ কেঁচুৱা এজন ঢুকাইছে এইটো ডাঙৰ কথা এইটো তাৰ কাৰণে আমি গোটেই ৰাইজ মিলি আমি সুপ্ৰিম কোৰ্ট হাইকোৰ্ট